আসসালামুআলাইকুম। লুৎফাৰ কিচেনত আৰু এটা ৰেচিপি লৈ আহিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো পুৰা চাব। আজি চাউলেৰে ৰুটি বনাম। চাউল গুড়ি কৰি ল'ম। ৰাতি তিয়াই থৈ দিছিলোঁ। এটা সুতিৰ কাপোৰত 1 ঘণ্টাৰ কাৰণে মেলি থৈ দিছিলোঁ। এতিয়া ঝৰঝৰীয়া হ'ল। এতিয়া গুড়ি কৰি ল'ম। গুড়ি কৰা হ'লে এতিয়া চালি ল'ম। চালা হৈ গ'ল। ভালকৈ চালি লৈছোঁ। কেৰাহী এটা পাতি দিছোঁ। পানী দিছোঁ। আৰু আধা পাতি দিছোঁ। পানীটো উতলিব দিম। পানী গৰম হৈ গ'ল। নিমখ অলপমান দিছোঁ। এতিয়া চাউল খুন্দি থোৱা গুড়াখিনি এতিয়া লাহে লাহেকৈ গৰম পানীত দিম। এতিয়া পিঠাগুড়িখিনি লাহে লাহেকৈ দি থাকিম পানীত। গেছটো কমাই ল'ব। ভালকৈ লাহে লাহে মিলাই মিলাই দিব। ভালকৈ চাৰিওফালে মিলাই দিব। ভালকৈ লৰাই দিব, তলত যেন পুৰি নাযায়। ঢাকনি দি ঢাকি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। গেছটো বন্ধ কৰি দিলোঁ। পিঠাগুড়িটো ঠাণ্ডা হ'ল। এতিয়া অকণমান হাতত ৰিফাইন তেল লৈ অলপমান মুঠি ল'ম। ভালকৈ মুঠি ল'ম। পিঠাগুড়িৰ ৰুটি খাই ভাল লাগে। আপোনালোকেও বনাই খাব। ভালকৈ মুঠি ল'ব। ঠিকছে মুঠি ল'ব আগতে। ভালকৈ একদম গুড়া কৰি ল'ব ৰুটিবিলাক। এতিয়া বেলি ল'ম ৰুটিবিলাক। অকণমান তেল লগাই লৈছোঁ। ৰিফাইন তেল লগাই লৈছোঁ।
আৰু এটা বেলি দেখুৱাইছোঁ। বেলা হৈ গ'ল। তাৱা এটা পাতি দিছোঁ। এটা ৰুটি দিছোঁ। চাৰিওফালে থেপি থেপি দিব হেতাৰে। আৰু এটা দিছোঁ। বনোৱা হৈ গ'ল। ইমান ধুনীয়া হৈছে চাওক, কোমল হৈছে।